আমাৰ ওদালগুৰি জিলা কমিটিৰ 34 সংখ্যক আৰু ওৰাং আমাৰ আঞ্চলিক কমিটিৰ যে ৰূপালী জয়ন্তী বৰ্ষ কাৰ্যসূচী ইয়াতে বাথৌ ধৰ্মৰ উদযাপন হৈছে আৰু খুব সুন্দৰকৈ হৈছে। হাজাৰ হাজাৰ সংখ্যক লোক আহি পেলাই ভক্তসকলে আহি বাথৌ ধৰ্মৰ উপস্থিত হৈছে। মই আমাৰ আয়োজকসকলক ধন্যবাদ জনাওঁ, ইমান সুন্দৰ ডিচিপ্লিনভাৱে আয়োজন কৰিছে। আৰু বাথৌ ধৰ্ম আমাৰ ভাৰতবৰ্ষৰ এটা প্ৰাচীন ধৰ্ম হয়। বড়োসকলে সেই প্ৰাচীন কালৰ পৰাই ক'ব নোৱাৰা সময়ৰ পৰা বাথৌ ধৰ্মটো পালন কৰি আহিছে আৰু আজিৰ সময়ত বাথৌ ধৰ্মটো মডাৰ্ণাইজ কৰি পেলাই খুব ভালকৈ তেখেতসকলে নিয়ম নীতিৰ মাজেৰে যথেষ্ট ডেভেলপ কৰিছে। আজিৰ সময়ত মই বাথৌৰ নেতৃত্বক ধন্যবাদ দিব লাগিব। এটা সময়ত বড়োসকলৰ যি সাধাৰণভাৱে জীৱন যাপন কৰা আৰু তাত কিছুমান পৰিৱেশ আছিলে, অলপমান মদ কিবা কিবিৰ পৰিৱেশ আছিলে, সেই পৰিৱেশবিলাক যেতিয়া বাথৌ সক্ৰিয় হৈ গ'ল চব ডিচিপ্লিনত আহি গ'ল। আজিকালি আপোনালোকে কত ৰাস্তাত কোনোবা মদ খাই পৰি থকা মানুহ দেখা নাপায়। পঢ়াৰ পৰা শিক্ষাৰ পৰা লৈ পেলাই সকলো দিশত আজি সজাগ হৈ গ'ল। তাত সকলো সমাজখন সঠিক পথত আগুৱাই নিয়াত বাথৌ ধৰ্মৰ ডাঙৰ এটা অৱদান আছে। সেইকাৰণে কেন্দ্ৰীয় কমিটি, জিলা কমিটিবোৰ আৰু আঞ্চলিক কমিটিবোৰক মই ধন্যবাদ জনাইছোঁ। আধ্যাত্মিক চৰ্চাটো আমি অকল ছিনিয়ৰসকলৰ মাজত নহয়, আমাৰ যুৱ যুৱতী আৰু আহি থকা প্ৰজন্ম সকলোকে আধ্যাত্মিক চৰ্চাটো দিব লাগিব। যি কথাটো স্কুল কলেজ ইউনিভাৰ্চিটিত পঢ়োৱা নহয়, য'ত টেক্সট বুকত পঢ়িবলৈ নাপায় যে এজন সুস্থ মানৱ হোৱাৰ কাৰণে যিসকল ভাল জ্ঞান আহৰণ কৰি কেতিয়াও যাতে পাপ বা বেয়া কামবিলাক নকৰে, এই কথাবিলাক যদি বুজাব লাগে, এই কথাবিলাক জানিব লাগে, অকল এই প্লেটফৰ্মতে জানা যায় বা এই প্লেটফৰ্মতে পোৱা যায়। গতিকে সমাজখন সঠিক পথত লৈ যাবৰ কাৰণে এই ধৰ্ম চৰ্চাটো অত্যন্ত দৰকাৰ। আমাৰ বড়োসকলৰ আমাৰ যিখিনি জনসংখ্যা আছে বিভিন্ন ধৰ্মটো আছে, কিন্তু বাথৌ ধৰ্মটো সকলোতকৈ সক্ৰিয় আৰু তাত বেছি পপুলেশ্যন ইয়াত আছে। তো সেই হিচাপে বাথৌৰ ৰলটো বেছি হয়। আৰু আজিৰ সময়ত বাথৌসকলৰ মাইনাও বুলি কয় যিটো মহিলা শাখা, আমাৰ লাইমন বুলি কয় যুৱ শাখা, সকলো সক্ৰিয় হৈ পেলাই সকলো শ্ৰেণীৰ আমাৰ পপুলেশ্যনটো জনসংখ্যা যিখিনি আছে ইয়াত এৱাৰনেছ কৰাত যথেষ্ট সফল হৈছে। আমি যোৱা আমাৰ চৰকাৰৰ 4টা বছৰ হৈ গ'ল, এই সময়ত 400তকৈ অধিক বাথৌ থানচালিবিলাকক আমি আলাৰী চৰাং বুলি এটা আঁচনি দিছোঁ। বিভিন্ন ধৰ্মকো দিছোঁ, কিন্তু বাথৌ ধৰ্মকো দিছোঁ। আৰু তেখেতসকলৰ ডিষ্ট্ৰিক্টৰ থানচালি বুলি কোৱা হয়, বিয়া থানচালি, এই চেণ্ট্ৰেলাইজ যিবিলাক অনুষ্ঠান ইয়াত অলপ বেছি ধন দি ভালকৈ নিৰ্মাণ কৰাৰ কাৰণে আমি সহযোগ কৰিছোঁ। আৰু 210 জন দেউৰীসকলক আমি এটা আৰ্থিক সাহায্য দিবলৈ গৈ আছোঁ। তেনেকুৱা কৰি পেলাই বিভিন্ন প্ৰকাৰে আমি জড়িত হৈছোঁ, তাকে আমাৰ সমাজখন আগুৱাই নিয়াত আমিও কিঞ্চিত বাথৌ ধৰ্মক অলপমান কণ্ট্ৰিবিউশ্যন দিব পাৰোঁ। নাই, UPPLৰ সাহসটো আছে কাৰণেতো তেখেতক চৰকাৰৰ পৰা আউট কৰি দিলে, কিন্তু কিছুমান কথা হাগ্ৰামা মহিলাৰ চিন্তা কৰা মতে আমি নকৰোঁ। সাহসটো তাত কিয় দেখাইছে? সাহসটো শান্তি স্থাপন কৰা দেখাব লাগিছিলে হাগ্ৰামা মহিলাৰী, সাহসটো শিক্ষাটো ভাল কৰা দেখাব লাগিছিলে, সাহসটো সমাজখন ভাল কৰা দেখাব লাগিছিলে, সাহসটো বড়ো অনাবৰটো শেষ কৰি সমাজখন মানে মৰম স্নেহৰ বন্ধনত আনাটো তেখেতে সাহস দেখাব লাগিছিল। সাহসটো ক'ত দেখাবলৈ গৈ আছে? নিৰ্বাচনী সিদ্ধান্তটো নিজৰ দলে ল'ব। মই হাগ্ৰামা মহিলাৰ কিবা এটা ক'লে তেখেতে কৰিব নেকি? তেখেতে কৰা মতে মই কিয় কৰিম? 35 লাখ জনসাধাৰণৰ এটা অঞ্চল, এই অঞ্চলটোক আগুৱাই নিয়াত UPPLে কি কৰিব লাগে এইটো UPPLে ভালদৰে জানে। গতিকে তাত আমাৰ মডেলটোহে শান্তি আনিছে। UPPL মডেল অফ পলিটিক্সটো আজি শান্তি আনিছে BJPৰ লগত এলায়েন্স কৰি পেলাই। BPF মডেলে শান্তি আনা নাই। BPF মডেলৰ সময়ত হিংসা হৈছে 2008, 2012, 2014। BPF মডেল অফ পলিটিক্সত বড়ো অনাবড়ো হৈছে, জাতি জনগোষ্ঠীৰ মাজত মৰম বন্ধন বিশ্বাস নোহোৱা হৈ গৈছে, শিক্ষা দীক্ষা সামাজিক বন্ধন চব শেষ হৈ গৈছে। আজি UPPL মডেলহে চলি আছে আৰু সেই মডেলটো তেখেতে ধ্বংস হোৱাটো বিচাৰিছে। ইমান সহজ নহয়। যোনে তাচ্ছিল্য কৰিছে সি কিবা কৰি দেখাওকচোন। যোনে মানুহ গছপুলি এটা নুৰুই সেই মানুহে বেলেগক গছ ৰুই পোৱা লোৱাটো আঙুলি দেখায়। যি মানুহে স্কুল এটা নবনায় সি বেলেগৰ স্কুলটো আঙুলি দেখায়। যি মানুহে নিজে সমাজৰ কাম এটা কোটা নকৰে সি বেলেগক আঙুলি দেখায়। ফেচবুক টুইটাৰত চাই পেলাই 10টা কথা বকি থাকিলে সমাজৰ কথা কোৱা নহয়, বুজিছে? আমি বাস্তৱত কাম কৰি আছোঁ। 1700 স্কুল ঠিক কৰিলোঁ। স্কুল কলেজত চবতো আজি আৰ্থিক সাহায্য দিলোঁ। প্ৰত্যেকটো কলেজত BTR অঞ্চলত স্মাৰ্ট ক্লাছৰুম হৈ গ'ল। লাইব্ৰেৰীবিলাক RFID লগোৱা হৈ গ'ল।
যে বিভিন্ন কামবিলাক আজি হৈ গৈছে ল'ৰা ছোৱালীক আজি APSC UPSCৰ কাৰণে সুপাৰ 50 কৰা হৈছে অহাকালি নাসাত নহয় সৰি নাসাটো নেক্সট বছৰত এই বছৰত আমাৰ ইছৰত 10জন ল'ৰা ছোৱালী আমি পঠাই আছোঁ আমাৰ সব জনগোষ্ঠীৰে ল'ৰা ছোৱালী আজি স্পৰ্টছত ডুৰাণ্ড কাপ হৈ আছে এইবাৰ তৃতীয়বাৰ হ'ব আমাৰ তাত এইবাৰ ছেমিফাইনেল হ'বলৈ গৈ আছে ডুৰাণ্ড কাপৰ 40টা সমষ্টিত 40টা অডিটৰিয়াম নিৰ্মাণ কৰিলোঁ এতিয়ালৈকে 12টা আমাৰ ষ্টেডিয়াম নিৰ্মাণ কৰি আছোঁ মাজবাটত এইবাৰ 5 কোটি টকাৰ আমাৰ অডিটৰিয়াম কি কয় ষ্টেডিয়াম হ'বলৈ গৈ আছে 240টা নলেজ চেণ্টাৰ বনালোঁ 420টা VCDC বনালোঁ 1600 কিলোমিটাৰতকৈ বেছি ৰাস্তা বনালোঁ তাৰপিছত আৰু আমাক কি ক'ব BPFৰ দেখাওক 5 বছৰত কি কৰিছিল 17 বছৰত কি কৰিছিল আৰু আমি 5 বছৰত কি কৰি দেখালোঁ